ৰাতিপুৱা আহোঁতে কষ্ট হৈছে নেকি? ইলেকশ্যনলৈকে আৰু কেইদিন আছে? 9 তাৰিখে ইলেকশ্যন। ভূৱনদাম জিকিব নে নিজিকিব? পাক্কা জিকিব? জিকিব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি? ভাৰত মাতা কি? নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সদানন্দ সোণোৱাল, প্ৰদান বৰুৱা, ভূৱনদাম, ভূৱনদাম, ভূৱনদাম জিকিব। মোৰ আগে জিকি যাব, ভাল মতে জিকিব, হয়নে নহয়? আজি মই মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতে মাজুলীৰ সমস্ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলক ইয়াৰ পৰা মই মোৰ সেৱা আগবঢ়াইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মাজুলীৰ আমাৰ দলৰ প্ৰাৰ্থী ভূৱনদাম ডাঙৰীয়া, পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, দীপক গোস্বামী ডাঙৰীয়া, এজিপিৰ সভাপতি ব্ৰজেন দাম ডাঙৰীয়া, গণশক্তিৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, কামাণ্ডাৰ সুৰেন্দ্ৰ সিংজী, বিতুপন দলে ডাঙৰীয়া, হেমচন্দ্ৰ দলে ডাঙৰীয়া, নৱনীতা দাস ডাঙৰীয়া, দীপক কুমাৰ দাস ডাঙৰীয়া, বীৰেন শইকীয়া ডাঙৰীয়া, পুতুল মহন্ত, প্ৰমোদ বৰা, দেৱকুমাৰ মুদল, নীলকান্ত দলে, উমা পাথৰী, দৈলক্য পামেগাম, মুকুল পেগু, দেৱজিৎ দত্ত, মনোজ কুমাৰ বৰা, কল্যাণ দলে, প্ৰফুল্ল দাস, স্বৰ্ণলতা পেগু, প্ৰেমধৰ দলেকে আদি কৰি মঞ্চত সমবেত বিজেপি, এজিপি, গণশক্তি দলৰ নেতৃবৃন্দ, আই মাতৃসকল,